নমস্কাৰ। আজি আমি ধেমাজি জিলাৰ উত্তৰ পূব কোণত থকা এখন সৰু চহৰ মুৰকং চেলেক চহৰখনৰ এটি কাহিনী মই বৰ্ণনা কৰিব বিচাৰিছোঁ। এই মুৰকং চেলেক শব্দটো এটি মিচিং শব্দ। মুৰকং মানে হৈছে টকা আৰু চেলেক মানে হৈছে খেৰণিৰ চাপৰি। এতিয়া কেনেদৰেনো সেই মুৰকং চেলেক নামটো আহিল তাকে মই ক'ব ওলাইছোঁ। কথা হ'ল কি, আমাৰ অসমত যেতিয়া আহোমসকলে শাসন কৰি আছিলে, আহোম শাসনৰ সময়ত মানে কেইবাবাৰো অসম আক্ৰমণ কৰিছিল আমি সকলোৱে জানো। এবাৰ মানে অসম আক্ৰমণ কৰি বহুতো টকা, সোণ, ৰূপ, আ অলংকাৰ লুটপাত কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰেৰে উজাই গৈ তেওঁলোক নিজৰ স্বদেশলৈ ঘূৰি যাব বিচাৰিছিল। সেই ঘূৰি যাবলৈ যেতিয়া গৈছিল তেতিয়া কি হৈছিলে, নদিহিং অঞ্চলটোৰ আশে পাশে মিচিং লোকসকলে তাত বসবাস কৰিছিল। আৰু সেই মিচিং লোকসকলে কি কৰিছিল, সেই মানুহসকলক স্বদেশলৈ যাবৰ কাৰণে সহায় কৰি দিম বুলি কৈছিল যে নদিহিং নদীখন তেওঁলোকক পাৰ কৰাই দিম। এইটো এটা চক্ৰান্ত আছিলে তেওঁলোকৰ। আৰু সেই ঠাইখনতে মৌগুলিটুং নামেৰে যিখন ঠাই, সেই ঠাইখনত সকলো মান সেনাক একগোট কৰি এটি অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰিছিল গোট খাবৰ কাৰণে। আৰু সেই অভ্যৰ্থনা অনুষ্ঠানটোত তেওঁলোকক মাছ, মাংস, মদ, গাহৰি সেই মানুহসকলক খোৱা হৈছিল। আৰু সেই মানুহসকলক ইমানেই মদ খোৱা হৈছিল, সেই মদৰ নিচাত তেওঁলোক আলৈ আথনি হৈ পৰিছিল। আৰু সেই সুযোগতেই মিচিংসকলে তেওঁলোকৰ ওপৰত আক্ৰমণ চলালে। সেই আক্ৰমণৰ যেতিয়া চলালে তেতিয়া মানুহসকল তেওঁলোকে লগত লৈ নিয়া ধন, সোণ, আ অলংকাৰ চব তাতে পেলাই তেওঁলোক প্ৰাণ বচাবৰ কাৰণে পলাই গৈছিল। কিন্তু কোনো পলাই সাৰিব পৰা নাছিল, মিচিংসকলে সকলোকে হত্যা কৰিছিল। এতিয়া কথা হ'ল কি, সেই যে আ অলংকাৰসমূহ যে পেলাই থৈ গৈছিল, সেই সময়ত মিচিংসকলৰ মাজতো তেনেকুৱা ধৰণৰ টকা বা আ অলংকাৰ তেনেকুৱা প্ৰচলন নাছিল, বা তেওঁলোকে ব্যৱহাৰ ইমান নাজানিছিল কাৰণে সেইবিলাক বুটলি লোৱাত ইমান গুৰুত্ব দিয়া নাছিলে। আৰু তেনেকুৱা এটা পৰিস্থিতি হৈ যোৱাৰ সময়ত মিচিং লোকসকলৰ মাজতো এটা আতংকিত, এটা ভয়ৰ ভাৱ তেওঁলোক চলি আছিল। আৰু তেতিয়া কি কৈছিলে, তেওঁলোক সেই একে ৰাতিৰ ভিতৰতে সেই ধন, সোণ, আ অলংকাৰবোৰ সেই ঠাইৰ খেৰণি বা উলুৱনিৰ এইবিলাকে ঢাকি পেলাই তাৰ পৰা সকলো মানুহ একে ৰাতিতে বেলেগ ঠাইলৈ গুচি আহিছিল। তাৰ কিছুদিনৰ পিছত সেই আ অলংকাৰবিলাক বা বহু দিনৰ পিছত আ অলংকাৰসমূহ বিচাৰি গৈছিল যদিও তেওঁলোক সেইবিলাক নাপালে। কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া মানুহে তাত খেতি বাতি কৰিবলৈ ধৰিলে বা সেই জংঘলসমূহ কাটিবলৈ লৈছিল, কাটোতেনে সেই আ অলংকাৰসমূহ বা ধন সম্পত্তিবোৰ পুনৰ পাইছিল। আৰু তেতিয়াই তেওঁলোকে সেই ঠাইখনৰ নাম দিছিল মুৰকং চেলেক। বা পৰৱৰ্তী পৰ্যায়ত ই মানুহৰ মুখে মুখে বাগৰি ই মুৰকং চেলেক নামটো জনপ্ৰিয় হৈ পৰিল। ইয়াৰ মিচিং অৰ্থ হৈছে কি, টকাৰ চাপৰি। ধন্যবাদ।